মেক্সকলাই লবিতাৰ নাম্বাৰটো কিবাকে কালেকশ্যন কৰিলোঁ ৰচোন। এতিয়া ফোন কৰিব দেখো সংকোচ লাগি আছে। এই কথা পাতো এয়া বাদ দি তাই ফোন কৰিবা দিছে ৰাতি চকু ঘুমাৰ পিছত কৰিহে দিওঁ। হেল্ল' লবিতা। কোননো? মই দিয়া পিংকু। আজি পুৱা ইনষ্টাগ্ৰামত নাম্বাৰটো লৈছিলোঁ মনত নাই? তুমি যে ফোন কৰিবা দিছিলা ৰাতি। পিংকু মানে সেই ভেট্ৰাপাৰাৰ পিংকু নেকি? হয় দিয়া, ঠিকে ধৰিছা, ভেট্ৰাপাৰাৰ পিংকু। আচ্ছা। পিছে ঘুমালা নেকি? মাত্ৰ ঘুমাইছোঁ ৰ'বা। ভাত তাত খালা না? তুমি কি উল্টা পুল্টা কথা সুধি আছো হা? ভাত নাখালে ঘুমাম নেকি? ভাত খাই ঘুমাম ন? সেইটো কি চকচিকে আপিয়াই ভাই? নহয় মানে আজিকালি আপিগালে ডাইটিং কৰে না খিনাবাৰ কাৰণে, সেইকাৰণে সুধিলোঁ। তুমি বোলো ভাত খোৱা নাই ৰাতি? মই ডাইটিং চাইটিং নকৰোঁ। মই এনেও ফিগাৰ কেটৰিনা কাইফৰ নিচিনা 10টাই কৈ মই কিয় ডাইটিং কৰিম? কেটৰিনা কাইফ? তুমি তাৰমানে কি জিম চিম যোৱা না কি? জিম যাব লাগে। পুৱা 5টাতে উঠি ফেলে ঘৰৰ কাম, ঘৰ সাৰা, বাচন ধোৱা ইমান কাম কৰোঁ। সেইবিলাক কৰাৰ পিছত জিম যাব লাগে। তোমাৰ দৰে বুলি ভাবিছ নেকি আপাগেলা 11টালৈকে ঘুমাই থাকা? আমি সেইবিলাক জবাব নাই। আপিগেলা আমি সোনকালে উঠো। তুমি কি ফাল্টু কথা কোৱা? আমি আপাগেলা 11টালৈকে কিয় ঘুমাব পাৰে? আমি গোটেই নাজনা বুলি ভাবছি। আমাৰ দাদা এটা দীপৰা কেতিয়াবা 12টা 1টাতো উঠে। গোটেই আপাগেলা একে জানো আমি। মই নহয় বাপা আৰে, মই পুৱা 5টাতে উঠো। তুমি 5টাতে উঠ? উঠি পেলাই কি জিমত যোৱা নেকি? জিমত নাযাওঁ। দাউৰিবা চাৰিবা যোৱা পঢ়? দাউৰিবাও নাযাওঁ। পুৱা উঠি পেলাই কি কৰ 5টা বজাতে? 5টা বজাত উঠো, উঠি পেলাই সুন্দৰকে একবাৰ মুতি পেলাই আৰু ঘুমাই থাকো। মান্দাই মাৰা ৰকাত কাগজ মুৰা মোক ফোন কৰি মুচা ৰাতি খাম। মেক্সকলাই কিনো জগতডাল লগালোৱে, সঁচা কথাই দেখো কৈছিলো। বাদ দি ইমান চকচিকে আপি নালকে দে বাপা মোকে নাইও। ৰকাত খাইটি যিহে লাও পাত কচু পাত মোৰ বাপা সেইডালক বিয়া পাতি মোক ঘৰৰ পৰা খেদব মাই। মেক্সকলাই এই টফি পৰিয়ালকে দবাক ৰাতি কিয় ফোন কৰি আছে? ভাই টফি কিয়া? প্ৰকাৰ 3টা বাজি মই তোক ধাম ধুম ফোন কৰি আছো, গম নাপা? কুকুৰ কলৰে কল নকৰা। কাৰ লগত বিজয় মৰি আছিলি কুকুৰ? কাৰো লগত বিজি হৈ থকা নাই, তেহেলা বাদ দি বকি মৰিবা নালাগে। কিয় ফোন কৰিছে আকৌ? কালি দেখো আমাৰ চন্দ্ৰৰ বাৰ্থডে ভাই, মনত আছে না? মেক্সকলাই মই পাহৰিয়ে গৈছিলো যা। তাতো কালি বাৰ্থডে কিবা পাৰ্টি চাৰ্টি দিব না? পাৰ্টি দিব বোধহয়। আমি এটা কাম কৰিম দে নহলে দিও। আমি এটা কেকে লৈ যাম, তাৰ জন্মদিন বুলি না কি কোৱা? ঘৰত যাই ফেলে তাক এটা ছাৰপ্ৰাইজ দি দিম। ঘৰত কেক চেক লৈ যোৱাৰ পিছত সিহঁতেও পাৰ্টি দিব লাগিব। সেইটো আইডিয়াও বেয়া নহয়। কম দামী চাই এটা কেক লৈ যাম, যাই পেলাই মাছে মাংস ডগৰি মাৰি থৈ গুচি আহিম। ভাই হ'ব দে। তথাপিও তাক পুৱা ফোন কৰি পেলাই একবাৰ কথাটো কাঞ্চি থব লাগিব। আমি যে যাম কেক চেক নিম বুলি নকওঁ দেচোন, এনাই যাম বুলি ক'ম দে। তাক অলপমান সেনেকে কৈ থলে মাছ মাংস আনি থব। হ'ব দে, পুৱা কৈ দিম। একেলগে উইচ কৰিম তাক। এতিয়া বোধহয় দোকান খাই ঘুমালাক। আচ্ছা বাৰু হ'ব দে ফুফ নাইট। দে ফুফ নাইট। কালি মেক্সকলাই বেয়া জন্ম চন্দ্ৰৰ ঘৰত, তাৰ বাৰ্থডে বুলি চালা পাহৰিয়ে গৈছিলো। পিংকু, চন্দ্ৰক এটা ফোন কৰো দে না কি কয়? 10টা বাজিলে দেখো। সি ৰকম গুচি চুচি যাব, দিগদাৰ হ'ব পিছত আৰু। সি ঘৰত আছে নে নাই খবৰটো কৰ, তাৰপিছত কেকটো কিনবা যাম দে আমি। ফোনে মাৰো তাক। হেল্ল' চন্দু। ভাই হেপী বাৰ্থডে। মোৰ ফালৰ পৰা হেপী বাৰ্থডে চন্দু। ভাই থেংক ইউ ছ' মাছ। পিছে তই আছা ক'ত? ঘৰত আছা না? মই ঘৰতে আছো ৰ। সি ঘৰতে আছে দে। ক'ততো যোৱা প্লেন চেন নাই আকৌ? নাই ক'ত যাম এই কঠিয়াটা গৰমত, ঘৰতে আছো। পিছে কিবা পাৰ্টি চাৰ্টিৰ কথা ভাবিছা না? আমি মানে পিংকু আৰু মই যাম বুলি ভাবিছিলো। পাৰ্টি দিলো ভাবছিলো মই কথাটো, কিন্তু বলবমৰ মাল না আমাৰ বলবম পালি আছো, কি পাৰ্টি দিম? এক টাইম আহি পেলাই বুট চুট খাই যাবি। পিংকু সেইবিলাক কিবা বলবম পালি আছে, ৰকাত খাই বছৰ দিনত গেলি মন্দিৰৰ বাৰেণ্ডাই দেখা নাপায়, সি বলবম পালি আছে। কিনো আৰু পাৰিবও পাৰে দেই বিয়াৰ অলপ ভক্তি শক্তি সোমাইছে নেকি তাৰ মনত কিবা। ভক্তি সোমাক ৰ ভাল কথা, কিন্তু আমাক কি খাবা মাতছি গম পা না? কল বুট সেইগিলা খাবা মাতছি ভাই। জন্মদিনৰ এই পাৰ্টি বুটে দি তাকাই তোহাই মাৰাক চলাই। বাদ দি পাৰ্টি চাৰ্টি যিমান যি হলেও লগত চলি আমি কেকটো লৈ যাওঁ যা, কম দামী চাই নিম যা, কিনো দামী নিবা লাগে। কেকটো কাটি পেলাই গুচি আহিম এক টুকুৰা খাই। হেল্ল' তুমি বাউডা আগত মলি আই। ভাই চন্দু কো
মাতবোল নাই যে ঢকৰা মইনা ফোনটো লগাই পেলাই কি ঘণ্টা বুঢ়া কৰি আছা নহয় দে আমি এক টাইম যাম দে তোৰ ঘৰক লগীয়া নাই দে এটা কিন্তু কথা ভাই এতিয়া দিনত নাহিবি মাদাৰত কোনো নাই ঘৰত একলাই আছো পিছবেলাকে আহিবি গধূলাকে দে হ'ব দে যাম দে ভাই পিংকু তান্দৰ বোলে ঘৰত কোনো নাই সি একলাই আছে ইটাই মজা হ'ব যো সি গধূলা মাতছি আমি ইটাই যাওঁ কেকটো লৈ পেলাই বম ছাৰপ্ৰাইজ দি দিম তাক নাকি ক যৌ ইটাই যাওঁ ছাৰপ্ৰাইজটো দি দিওঁ তাক কেকটো ভালকে ধৰবি দে ভাঙি চিঙি যাব আৰু লৈছো দে ভালকে লৈছো চন্দু আছে না মা চন্দু আছা বাবা মাক চকলাই মাত বল নাই দেখোন তাৰ চন্দু ঢকৰা মিনে আছা না নাই কি হে বাপা তন্দে আইছা মাক চকলাই সি দেখো কৈছিলে ঘৰত কোনো নাই বুলি আৰু বাক আছে দেখো নাই মাই কোনে আছে আমাৰ বাপাৰ লগ টফি আৰু পিংকু আছে মাই মাৰাক চকলাই ই দেখো কৈছিল ঘৰত কোনো নাই বুলি মাকো আছে আৰু বাকো আছে দেখো নাই ই চন্দু ক'ত গেল চন্দু নাই বাপা সি দেখোন দৌৰাদৌৰিকে ওলাই গেল সি ভাতো খাব খোজা নাছিল মই আৰু মাছ ৰাখিছিলো না তাক দৌৰাদৌৰিকে দুটামান ভাজি দিলো সেনেকে মাছেদি খাই লৈ পেলাই সি ওলাই গৈছি সি বোলে কিবা বল বম পালি আছিলে মাক চকলাই মাছেদি ভাত খাই ওলাই গেল তাকেইতো সি এনে ক'ত গৈছে কৈ গৈছি না বাবা ক'বাতো নোৰো কোনোবা দুটা আপি আহিছিলে ভালকে মই চিনিব পৰা নাই তাহাঁতৰ লগত সি ওলাই গেল ক'ত বা গৈছে সি কৈ নাছে না ভালকে গম পোৱা নাই ময়ো কিয় তহঁতে তাক লগ পোৱা নাই নেকি সি দেখোন মোৰ হাতৰ পৰা তেতিয়া টকা 500 লৈ গৈছে কৈছে আজি জন্মদিন বুলি টফি আৰু পিংকুক খানা খুৱাব লাগিব না সেনেকে কৈ মোৰ কেইটামান তামোল বেচা পইচা আছিলে বাপা সেইকেইটা লৈ গৈছে তহঁতক সি খোৱা নাই নেকি মেৰাক চকলাই ঢকৰা মইনাই আমাক খুৱাম বুলি কৈ পেলাই আপিকেইটাক লৈ গৈছে আবে আমাক খোৱা নাই ৰ'ব মানে খুৱাব ওলাই দিয়া পিছত আমি এতিয়া আউডা হয় ন পিছত আহিম দা ইয়াৰ বাউটাৰ মই মাথা ফালিম বাবা তহঁতে নবৈ ন দেখোন গুচি গেলি যে বাবা হাত চাহ খাই যাবি আমি পিছত আহিম দা এই চহৰৰ বাচ্চাক লগ পালে মাৰাক চকলাই তাৰ আজি জন্মদিন মৰাণ দিন বনাই দিম ঢকৰা মইনাৰ আমাক পাৰ্টি দিম বুলি কৈ পেলাই সি আপিলৈ ঘূৰি আছে চহৰৰ বাচ্চাই আৰু পয়া লাগাই আমাক মাতে বুট খাবা গধলা ইটা বেটাই কৈ ঘৰত মানুহ নাই ভি ইফালে সি মাছে চাছে মাৰি ফিটিং বেটাই তোৰ বলবম পালি আছে চহৰৰ বাচ্চাই ৰকাত খাই পাৰ্টিদাৰ ভৰতে হেগলা কৈছে আমাক আমি ধৰিবই পাৰা নাছিলো কিয়ে টফিদা পিংকুদা ক'ত যা তন্দে মনা চনা লৈ বাবা গবিতা দেখোনে কত নাজৰা আমি চন্দুৰ ঘৰত গৈছিলো তাৰ পৰা আহি আছো তন্দে আৰু চন্দুদাৰ ঘৰত কি কৰি আছা সেই দেখোন এটা ৰেষ্টুৰেণ্টত বহি আছে দুটা পিটি তন্দে ঘৰত কি কৰিবা গৈছা ৰেষ্টুৰেণ্ট কোনখন ৰেষ্টুৰেণ্টতে বাবা কচোন আমাৰ কণামটকা চকৰ সেইখন ৰেষ্টুৰেণ্টত বহি আছে দুটা পিটি মই এতিয়া দেখি আহিছো জবি সোনকালে যাবা দে বাবা তই থাকতে ন আমি আহো দে যা সোনকালে যাম চলাই টফি পিছফালে চাওঁ এইটো চন্দু বহি আছে দুটা আপিৰ লগত টেবুলত আচোন চুপা দিয়ক কিনো খাই আছে চাওঁ চোৱাবান্দিৰ কুক্ষই চিকেন বিৰিয়ানী খুৱাই আছে মাইনা কাটক ঢকৰা মাইনাই দিনটো আমাৰ লগত পচি কৰি থাকিব আৰু পাৰ্টি দিছে সেই দুটা আপি দুটা কোনিয়াই পিংকু চিনি পাইছা না আপিকেইটা আৰু কোনি হ'ব কোনোবা ফেচবুকত চিনাকি তেনেকি হ'ব এটা খিৰাবা লৈছে চান্স পাই পেলাই কিবা এটা আপি পাগলা না তাক যাই পেলাই থুতনিও দেওঁ নেকি আপিকেইটাৰ আগত ঢকৰা মইনাই অলপ লাজ পাই মৰক নাই নাংগে ৰ তাক একবাৰ বেটাক ফোন কৰি চাওঁ ৰ কিনো কৈ বেটাই চাওঁ দিয়া বিৰিয়ানী খোৱা ঠাণ্ডা হৈ যাব দেখো নাখোকে চিকেন বিৰিয়ানী খাওঁ ৰ'বা লভিতা তুমি ভাগি দেচোন দিয় খোৱা মিঠু দি আছো ৰ'বা মেক চকলাই টফি আৰু কিয় ফোন কৰি আছে দে দিয় খোৱা আৰু লগৰ আছিল মোৰ তাত ফোন আছে মানে মই কথা পাতি লওঁ দে দিয় খোৱা দিয়া ঠিক আছে হেল্ল' টফি কৌ ভাই চন্দু ক'ত আছা কি ক'ত আছে পুৱা দেখো কৈছো ঘৰতে আছো এই পকাৰ পাতা গৰমত ক'ত ওলাই যাবি ঘৰতে আছো দে তন্দে দিয় ক'ত আছা আমি চকতে আছো ৰ ওলাই নাহা না কি একবাৰ ওলাই আহ ভাই এতিয়া নাযাওঁ দে ঘৰত একলাই আছো না আইতা হাত নাই আমাৰো নাই ভাত বনাব লাগিব গধূলা আহিবি বুট খাবা একলাই বুটে খুৱাবি বেলেগ আৰু একো নোখোৱা তন্দক কৈছো মই বলবম পালি আছো না নহ'লে মাছ মাংস কিবা এটা খোৱালো হয় এতিয়া আৰু কি খুৱাম বলবম ৰ মাহ বুটে খাবি দে আৰু চাহ খাবি দে খালি দে ভাই হ'ব দে চকলাই কেনে টাইমত ফোন কৰে ঠকৰা মাইনী হাতে দিয়া খোৱা আৰম্ভ কৰা খোৱাই নাই দেখো খাওঁ ৰ'বা ভাই টফি কি ক'লা কাহি বৰ বৈনাকৰ পুতাকে কি ক'ব আৰু ঘৰত থকা বুলি কৈছে ঢকৰা বৈনাই
এই পিংকু আই তাৰ খল হকা এতিয়া ডিষ্টাৰ্ব নেদাও আমি দুয়োটা চুপি থাকোৱা পেটাক অলে আহাৰ পিছত তাক মছলাটো দি আছো ভায়া সি থকৰা মইনাই বোলে বলবম পালি আছে বৰ বৈনাকৰ পুতাকে কিন্তু মাইনাকাটোৰ লগত চিকেন বিৰিয়ানী মাৰি আছে আমাৰ লগত ফাটা লেভেল দেই পাৰ্টিদাৰ খয়ত বেটাক অলে ইভা দি তোনা যে ইলা ভাল লাগছি দা কিন্তু তোনালে আকৌ নাখায় হা হে ক'ত খনাই চিকেন বিৰিয়ানী খাইছে দেখোন হে হ'লেও দেচোন আৰু কিয় খাব পাৰিলে হয় এটাই বস্তু খালা খাই নালগিলা হ'ব পিছত কেতিয়াবা আৰু খাম আমি এতিয়া যাওঁ দা ৰ'বা যাবা কিয় পাণ চান কিবা খাবা নেকি নাই আমি পাণ চান নাখাওঁ দা দেৰি হ'ব আৰু মাহঁতে চিন্তা কৰি থাকিব যাই থাকোঁ দা যে নহওক থেংক ইউ আৰু হেপী বাৰ্থডে ওৱান্স এগেইন পাৰ্টিটো যে দিলা তুমি বিৰাট ভাল লাগছে কিন্তু পাৰ্টি নে কি আৰু তেতিয়া পাৰ্টি হ'ল না নাখায় আকৌ তোনা অলপ কিবা খালি ভাল লাগিলে আৰু দিয়া যাবা দে আহোঁ দিয়া পিছত আৰু লগ পাম ঠিক আছে হ'ব যা লাহে লাহে যাবা দা হ'ব দিয়া পিতে তহঁতে কি কৰি আছা তই বাবা কি বলবম পালি আছা নহয় মানে আৰু আমাক কি কৈছিলি তাৰ ঘৰত কোনো নাই হা তহঁতে তাৰমানে কি মোৰ ঘৰত গৈছিলি নেকি বাছা গৈছিলো দে আৰু বেৰে কৈছি নহয় তই মাছেদি সুন্দৰকে কাই মাৰি ফেলে মাইনাৰহঁতৰ লগত অলে আহিছা আমাক কৈছে দে পিতে নহয় মানে এই পিংকু কি চাইছা মাৰ লাগ থকৰা মইনা বলবম পালি আছা তই মাছে মাংস মাৰি ফেলে মাইনাৰহঁতৰ লগত আমাক তই গাঠা মাৰা চহৰ বাচ্চা পয়া লাগা আমাক সি বুট খাবা মাতে এতিয়া কিন্তু মাইনাহঁতৰ লগত পাৰ্টি কৰি আছে খালা খালি মনে মনে দিনৰ দিনটো আমাৰ লগত